দেখোন গোটেই বন্ধ হয় দেখোন কিবা 1000 টকীয়া হৈ আছে লাখটকীয়া 1000 টকীয়া হৈ গৈছে 100 টকীয়া 100 টকীয়া হৈ গৈছে চেক কৰিব লাগিব না বস্তু কিমান এইটো অৰিজিনালি কিমান 1700 সাউন্ডৰ মানে কেনেকুৱা সাউন্ডৰ ডিফাৰেন্স তো প্লে কৰি দেখো সাউন্ডটো শুনিছা ফুৰি দেখাব দিটা সাউন্ড কোৱালিটিটো চাব বেয়া নহয় ন আমি আমাৰ ব্লুটুথ স্পিকাৰ লৈ ল'লোঁ বটল ল'লোঁ সাউন্ড কোৱালিটি হিচাপে কাৰণে ভাল আৰু এতিয়া আমি গৈ আছোঁ ৰুমত 9:30 বাজিলে ৰুমতে আজি পূৰা গান হৈ গ'ল আজি পূৰা গান আমি কটনৰ ষ্ট্ৰীটৰ মাজে মাজে কেনেকুৱা লাগিছে বহুত দিন পিছত আহিছা বেয়া লগা নাই ঠিকে আছে বেয়া দুবাই হেন পাই দেখোন গুৱাহাটীও কম নহয় বুৰ্জ খালিফা উঠাব দুদিন পিছত পেচাব লাগছে তলত চা এয়া ফাইনেলি আমি এটা ব্লুটুথ স্পিকাৰ লৈ ল'লোঁ বহুত দিন পিছত ল'ম বুলি ভাবি এটা লৈ ল'লোঁ এয়া বটৰ ব্লুটুথ স্পিকাৰ হয় এইটোৰ দাম 1200 টকা লৈছে আৰু এইটোৰ ফিচাৰ্ছ বহুত আছে বেলেগ এটা ইউটিউব চেনেলত আপোনালোকে চাই ল'ব বাকী এটা মই নতুনকৈ অলপ শ্বৰ্ট ব্লগ টাইপ ট্ৰাই কৰি আছোঁ কণ্টেণ্ট আপোনালোকে যদি ভাল লাগে তেনেহ'লে কমেণ্ট কৰিব আৰু এই ভিডিঅ'টো লাইক কৰি দিয়ক